কি খবৰ মোৰ ভালে আপোনালোকৰ নিশ্চয় ভালে আছে মোৰ ভয়েসটো কিমান বা ভালকে শুনি আছে নাজানো কিন্তু মই বেলেগৰ ভিডিঅ'ত চালে মই ভয়েসটো কম পাও সেই কাৰণে মই আজি এটা নতুন মাইক আনিছো মাইকটো এইটো বক্সত আছে মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলো আজি আহি পালে সেইটো কাৰণে মই আজি ভাবিলো আজি আনবক্সিং কৰিও দেখাও কেনেকুৱা আৰু ময়ো চাও কেনেকুৱা সো গাইস চাই থাকা ভিডিঅ'টো এয়া ফ্লিপকাৰ্টত আহিছিলে মই অলৰেডি ফালিলো আৰু ইয়াতে কি আছে চাম কোম্পানীটো আপোনাৰ বেয়া নহয় সেইবুলি ইয়াতে আমাৰ ভিতৰত আছে মাইক প্ৰথমে দিছে আমাক এৰে পুষ্টি মানে ইয়াৰে আমি কেনেকৈ সেট কৰিব লাগে বস্তুবোৰ গোটেইখিনি ইয়াতে লিখা আছে আমি চাইছে সেট কৰিম আৰু এখন ওয়াৰেন্টি কাৰ্ড দিছে মানে কেই বছৰ চলিব তেনেকুৱা ধৰণৰ আৰু ইয়া চলি গৈছা মানে এইটো বতাহত আমি যদি বাহিৰত যাওঁ বা বাহিৰৰ যেটো বতাহ আহে মানে এই বতাহটো কভাৰ কৰি লয় মানে বতাহৰ সাউন্ডটো ইমান বেছি নহয় আৰু দিছে আপোনাৰ वायर दिसे एडाल अपना मोबाइलर लगत पारी और एटा कैमेरार लगत আমি সেট কৰিব পাৰি এতিয়া বৰ্তমান যেহেতু মই স্মাৰ্টফোন ইউজ কৰো মোৰ DSLR নাই বা তেনেকৈ মই মোবাইলত নকৰো মই এতিয়া স্মাৰ্টফোনত লগাই পেলাই দেখুৱাম কেনেকৈ সেটিং কৰিব লাগে আৰু এটো ক্লিপ দিছে মানে এটা আৰু মাইকটো এটো মাইকটো আমি আৰু এখন মুনাও দিছে দেই মুনা মানে গোটেইখিনি বস্তু যেতিয়া আমি ইউজ কৰা হ'ব হোৱাৰ পিছত আমি এনেকৈ মুনাখনত সোমাই বান্ধি থব পাৰো এতিয়া মই আপোনাক দেখুৱাম কেনেকৈ সেট কৰিব লাগে এটো আপোনাৰ চুলিকোছা মানে ডেড কেফটো এটো থাকিলে আমাৰ যেটো মাইক আছে মাইকটোত বতা না লাগে এতিয়া আমি মাইকটো এনেকৈ ফিটিং কৰি দিম ইয়াতে কৰি দিলো আৰু এডাল সাপোৰ্টৰ কাৰণে যেটো মানে মাইকত আমি ফিট কৰি ল'ব লাগিব এনেকৈ কৰি ললো কৰি আৰু মই যে কৈছিল আপোনাৰ দুডাল ওয়্যাৰ দিছে ইয়াৰে স্মাৰ্টফোনৰ ডালহে মই ইউজ কৰিম এডাল সব দেখা পাইছে স্মাৰ্টফোনৰ ডাল মই ইউজ কৰিম আৰু এডাল দিছে আপোনাৰ কেমেৰাৰ কাৰণে মই নকৰো যেহেতু এডাল মোক এতিয়া নালাগে স্মাৰ্টফোনৰ যেডাল ওয়্যাৰ মই ইয়াৰে যেটো কেমেৰা আছিল মাইক্ৰোফোনৰ তলত এনেকৈ দিলো ইয়াৰ পিছত এতিয়া আমি ইয়াৰে সাউন্ডটো শুনিম এতিয়া যেনেকৈ শুনি আছে মানে পিছতো তেনেকৈ শুনা পাইনে নাই আমি টেষ্ট কৰি চাম এতিয়া সো গাইস মই লগালো ফিটিং কৰিলো এয়া মই মোবাইলত কানেক্ট কৰিছো এতিয়া ভালকে সেট কৰি লোৱা নাই জাস্ট মই চাব বিচাৰিছো ভয়েসটো ভালকে শুনা পাইছে না মোৰ আৰু মই ফেনো লগাই দিছো ফেনৰ মানে সাউন্ডটো আহি আছে বতাহ পুৰা একদম স্পিডত চলাই দিছো যদি মই এডাল উলাই দিও আপোনালোকে শুনি চাওক শুনিছে চাগে ফেনৰ সাউন্ডটো এতিয়া কেনেকুৱা শুনিছে মই নাজানো কিন্তু মই নেক্সট ভিডিঅটো ভালকে কৰিব চেষ্টা কৰিম কাৰণ আগৰ ভিডিঅত মোৰ মাইক নাছিলে মানে ভয়েসটো অলপ সৰু পাইছে বুলি মই কমেন্ট পাইছো কিছুমানৰ মানে ডাইৰেক্ট কমেন্ট কৰা নাই মানে মোৰ পাৰ্সোনাল যিখিনি মোৰ ফ্ৰেন্ডছ আছে তেওঁলোকে কৈছে যে তোৰ ভয়েসটো ইমান ভালকে ক্লিয়াৰ নাহে বা হেনটেন কিবা কিবি কৈছে আৰু সো গাইস তথাপিও মইটো কিনিলো চাও এবাৰ নেক্সট ভিডিঅত কেনেকুৱা মানে ভয়েস পায় মোৰ ভয়েসটোৰ কাৰণেও হয়তো ভিডিঅ'জ বিলাক ভালকে শেয়াৰ হোৱা নাই বা এইবাৰ আশা কৰো আপোনালোকে মোৰ চেনেলটো আগবঢ়াই নিয়াত সহায় কৰে আৰু সাবস্ক্ৰাইব কৰে চেনেলটো আৰু বহুত শেয়াৰ কৰি দিয়ে অহাকালি আমি এখন বিশেষ ঠাইলৈকে গৈ আছো তাৰে নেক্সট ভিডিঅ' আহি আছে সো বাই বাই